ৰাতিপুৱা চাহ কাপৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইপিনে এয়া ভণ্টি, মা আৰু এইজনী হৈছোঁ মই, আৰু এইফালে পাপা যোৱাকালি আহিছে, আৰু এয়া হৈছে আমাৰ চাংকু। এনেকুৱা এটা ভিডিঅ' নাই য'ত তাই নাই, মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল আমাৰ ঘৰতে 4জন সদস্যৰ ঠাইত 5জন সদস্য। অৱশ্যে আমি সকলোৱে তাইক বহুত বেছি মৰম কৰোঁ কাৰণে তাই আহে বাৰু। আৰু এইপিনে এয়া দুপৰীয়াৰ ভাত সাজৰ কাৰণে পাপাই যোগাৰ কৰি আছে। আচলতে মা গৈছে শিৱসাগৰলৈ শিৱৰাত্ৰি চাবলৈ। পাপা, মই, ভণ্টি আমি 3টা প্ৰাণী ঘৰতে আছোঁ। এয়া দুপৰীয়া ভাত সাজৰ কাৰণে পাপাই যোগাৰ কৰিছে। এইপিনে বিলাহী আৰু বেঙেনা পুৰিছে। বিলাহী, বেঙেনা পিটিকা আৰু দাইল ভাতে দুপৰীয়াৰ ভাত সাজ খালোঁ। আৰু যিহেতু কৈছিলোঁৱে মই, মা শিৱসাগৰলৈ গৈছে শিৱৰাত্ৰি চাবলৈ বুলি, আৰু আহি পাই এয়া কিনো আনিলে তাকে চাইছোঁ। কিনো মানে কি আৰু 2 এপদ ঘৰৰ প্ৰয়োজনীয় বস্তু, তাকেই আপোনালোকে চাই ল'ব লং ভিডিঅ'তে। আৰু ইয়াত চব দুযোৰ ইয়েৰিংছ আনিছিলে, ইমান ধুনীয়া লাগিছে। মোৰ অৱশ্যে ক'লাযোৰ বেছি ভাল লাগিছে, তাকে আপোনালোকক দেখুৱাইছোঁ। বাৰু যি কি নহওক আজিলৈ ইমানেই, বাই।